নমস্কাৰ, মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালা জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব যে ক'ত কি ভুল হৈছে। আজি বিশেষ একো নেদেখাওঁ, অকল আমাৰ গাঁৱৰ পৰিৱেশটো আৰু মোৰ নিজৰ পৰিচয়টোহে দিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, গুড মৰ্ণিং। মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বাৰ্বি কলিতা। মোৰ ঘৰ ছাত্ৰপুথি বৰেগাঁও আৰু মই এবাৰ ক্লাছ 5লৈ পাইছোঁ। আশা কৰোঁ মোৰ মৰম আৰু আশীৰ্বাদে আপোনালোকে সকলোৱে মোক আগুৱাই দিব আৰু মোক আগুৱাই যাবলৈ ছাপোৰ্ট কৰিব। গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰটো। এইখন হৈছে এখন ট্ৰেক্টৰ, যিখন ট্ৰেক্টৰ দেখি ভাইটিয়ে যাবই বিচৰা নাই, ইমান ট্ৰেক্টৰ ভাল পায়। এইটো হৈছে বতাহতৰ ঘৰ বনাই আছে আৰু সেইফালে আমাৰ ঘৰলৈ যাব পাৰি, এতিয়া দেখি নাপায়, অকণমান দূৰত আছে। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। যি পাৰোঁ দেখাই যাম, আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। এতিয়া চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশটো। এইখন হৈছে আমাৰ গাঁৱৰ কাষতেই থকা অৰুণাচলৰ পাহাৰখন, ওচৰতে আছে আমাৰ নামঘৰটো, কাষৰ পৰা এনেকুৱা দেখিবলৈ পায়। পাপা আৰু এয়া ভাইটি মই এইডোখৰতে হাল বোৱাই আছে যে, সেইটো কাৰণে হাল বোৱা দেখাই আছোঁ। আৰু এইখন হৈছে আমাৰ অৰুণাচলৰ পাহাৰখন। ৰাতিপুৱা ফুৰিবলৈ আহি পিনে পাহাৰখন দেখি ইমান মজা লাগে ন। আৰু এইখন হৈছে ওচৰৰে পথাৰখন, ইফালৰ ছাইডৰ ইমান ধুনীয়া সেউজীয়া। সেইফালে আমাৰ ঘৰলৈ যাব পাৰি। আৰু এইখন হৈছে আমাৰ হেৰিয়ৰ নামঘৰৰ গেটখন, সেইফালে অৰুণাচলৰ ফালে যাব পাৰি। আৰু এয়া পাপা আৰু এইফালে ভাইটিক সেইফালে যাব লাগে, সেইটো কাৰণে পাপাক কৈ আছোঁ। আৰু সেইফালে আছে আমাৰ চাৰিআলি ফালে যাব পাৰি। এইটোহে হৈছে আমাৰ গাঁওখন। আমাৰ গাঁওখন কেনেকুৱা লাগিলে জনাব বাৰু দেই।